Hello guys, মই আজি খাসী কলিজা বনাৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম। ভিডিঅ'টো চোৱাৰ আগতে লাইক, কমেন্ট এণ্ড মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু। প্ৰথমতে কলিজাখিনি মই ধুনীয়াকৈ ধুই লৈছো। তাৰপিছত পিঁয়াজ এটা, আদা নহৰু, জালুক, জিৰা ধনিয়া, হালধি গুড়ি দিছোঁ। মই নিমখ এচামুচ দিছোঁ। মই চব বস্তু এচামুচে লৈছোঁ। কেৰাহীখন তেল ঢালিলোঁ। যেতিয়া তেলখিনি গৰম হ'ব তেতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি যেতিয়া গৰম হোৱালৈকে আমি মছলাখিনি ৰেডি কৰি লওঁ। আদা নহৰুখিনিত মই চব মছলা মিলাই লৈছোঁ, মিলাই পানী দি দিছোঁ। যেতিয়া আমাৰ পিঁয়াজখিনি ৰঙা হ'ব মছলাখিনি ঢালি দিম। তাৰপিছত লৰাম। যেতিয়া আমাৰ পানীখিনি অলপ শুকাব তেতিয়া কলিজাখিনি দি দিম। এতিয়া লৰাই মেলি তাৰপিছতহে ঢাকি দিম। অলপ মই পানী দি দিছোঁ। পানী দি 15 মিনিটমান ঢাকি দিম। 15 মিনিটৰ পিছত চাইছোঁ আমাৰ কলিজাখিনি ধুনীয়াকৈ সিজি আছে। তাৰপিছত আৰু অলপ পানী দি 20 মিনিটমান সিজাম। দেখিছে আমাৰ কলিজা ৰেডি হৈ গ'ল। ধুনীয়াকৈ সিজি গৈছে। অলপ পানী থৈ দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব, যাতে মই যি ভিডিঅ' দিওঁ চবতকৈ প্ৰথমে আপোনালোকে পায়। বহুত ধুনীয়া গোন্ধ আহিছে কিন্তু আপোনালোকে ট্ৰাই কৰিব।